অসমৰ সকলো জনসাধাৰণলৈ মই নমস্কাৰ জনাইছোঁ মোৰ ইউটিউব চেনেল জীৱনৰ পমখেদি। আজি মই মোৰ নিজৰ স্বৰচিত এটি কবিতা আবৃত্তি কৰিম। অনুগ্ৰহ কৰি মোৰ কবিতাটোৰ পঠন শৈলীৰ পিছত আপোনালোকৰ বহুমূলীয়া লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ অনুপ্ৰেৰণাই মোৰ শব্দৰ ক্ষেত্ৰত প্ৰেৰণাৰ এক নতুন উৎস। তাৰে প্ৰতিশ্ৰুতি ৰাখি আপোনালোকৰ পৰা অনুপ্ৰেৰণা বিচাৰি আজি মই সময় নামৰ স্বৰচিত কবিতা এটি আবৃত্তি কৰিবলৈ ওলাইছোঁ। প্ৰতিটো উশাহত চকুৰ পলকত বহি যায় সময়, অবিৰত বিৰামহীন স্বকীয় যাত্ৰাৰ পথত নিৰৱচ্ছিন্নতাৰে সময়ে শিকায়, সময়ে বুজাই কৈ যায় জীৱনৰ অৰ্থ, অনুভৱ জীৱনৰ মধুৰতা আৰু তিক্ততা। জীৱন নামৰ নাটকৰ জনা নজনাৰ অলেখ সংজ্ঞা, এক অবুজ সাধৰ সময় এটি শব্দ বিচাৰিলেও তাৰ অৰ্থ নোপোৱা। ই উদ্দীপনা, ব্যস্ততা, ৰণক্ষেত্ৰৰ ৰণুৱা, আবেগ, অনুভূতি, অনুৰাগ, কাৰোবাৰ হৃদয় দিয়া আৰু নিয়াৰ ৰণক্ষেত্ৰ ৰণুৱা, সপোনৰ মায়াৰে আৱৰা ৰঙীন মায়াজান, ন পুৰণিৰ এক অফুৰন্ত অনাবিল সমাহাৰ, অভিজ্ঞতাৰ মানুহৰ জীৱন মৃত্যুৰ কক্ষপথ সময় আহে কেতিয়াবা সুখৰ নিজৰা হৈ, বুৱতী নৈ সেউজীয়া ৰং সানি লৈ, কেতিয়াবা দুখৰ বৰষুণ হৈ কন্দুৱাই, চকুলো টোপা টোপে সৰে। প্ৰতি পল অনুপল মাথোন পোৱা নোপোৱাৰ সমীকৰণ। মই নুবুজিলোঁ সময়ৰ মূল্য ৰসীমতা, উজুতি খাই ৰলোঁ, নেথাকে যে ৰৈ কাৰোৰে বাবে সময়। নমস্কাৰ।